हेलो गाइज मैं आज আপোনালোকক ভোটাৰ আই ডি কাৰ্ড কেনেকৈ সংশোধন কৰিব পাৰি মোবাইলত। প্ৰথমতে আপুনি NVSP যিকোনো ব্ৰাউজাৰত গৈ লিখি ল'ব। অ'কে, তাৰপাছত ইয়াতে চাৰ্চ ইউৰ নেম ইন ইলেক্ট্ৰল ৰোল। আপোনাৰ ভোটাৰ আই ডি অন টপত যিটো নম্বৰ লিখা আছে তাক ঢালি দিব আপুনি। তাৰপাছত এই নম্বৰটো ঢলাৰ পাছত এই নম্বৰটো এণ্টাৰ কৰাৰ পাছত তাত এনেকৈ এই নম্বৰটো ঢালিব লাগিব আপুনি। পেহচান পত্ৰ ভোটাৰ আই ডি যিটো ওপৰত নম্বৰ থাকে যে, অ'কে, তাক যেনেকৈ মোৰ আছে, মোৰ এইটো নম্বৰ হয়, মই এইটো নম্বৰ দিম। মোৰ নামটো ভুল আছে, জি। কিয়নো এইবিলাক কাম একচুৱেলি ভাল এডুকেটেড পাৰ্চনক দিব লাগিছিলে, কিন্তু তাকে নিদিয়ে। অংগনবাড়ীবিলাকক দিলে, কিছুমানে ঘৰৰ পৰা আন্দাজ কৰিয়ে বহাই দিলে কিছুমানৰ নাম, কাৰ দেউতাৰ নাম কি হ'ব এনেকৈ ভাবি চিন্তি অযথা। গতিকে নাম কমচে কম বহুত বেছি মানুহে ভুল হৈছে ইয়াত। তাৰপিছত আপুনি এই কেপচাৰটো ঢালি দিব লাগিব। ইয়াত যিটো কেপচাৰ দেখুওৱা আছে, এবাৰ নহয় 3বাৰ ঢালিব পৰা হ'ব লাগে, একচুৱেলি। কিয়কি এবাৰ ঢালিলে নাহিবও পাৰে। তাৰপাছত এনেকৈ আহি যাব, আপোনাৰ পূৰা ডিটেইলছ আহি যাব তাত। তাৰপিছত কি হ'ব, আপুনি এই 8 নম্বৰ ফৰ্ম ইয়াত শুধৰণি কৰিব পাৰে নিজৰ নামটো। এই 8 নম্বৰ ফৰ্মত ক্লিক কৰাৰ লগে লগে এনেকৈ আহি যাবহি। এনেকৈ এটা ইণ্টাৰফেচত এনেকৈ দেখাই দিব আপোনাক। তাৰপিছত আপুনি ইংলিছ বা হিন্দী যিটো আপোনাক কমফৰ্টেবল হয় তাক আপুনি এণ্টাৰ কৰি দিব। তাৰপাছত আপুনি ইয়াত ষ্টেপ বাই ষ্টেপ দেখুৱাই যাব, তেনেকৈ কৰি যাব। অ'কে, তাৰপাছত আপুনি নিজৰ ষ্টেটটো ছিলেক্ট কৰিব। যেনেকৈ আমাৰ ষ্টেট হয় অসম, আছাম, ডিষ্ট্ৰিক্ট গোলাঘাট, আৰু মোৰ বিধানসভা সমষ্টি লোকসভা সমষ্টি বোকাখাট। ইয়াৰ পাছত আপুনি নিজৰ প্ৰথম নামটো, মোৰ যদি নাম গোবিন্দ মৰাং, প্ৰথম মই গোবিন্দ ঢালিম। আৰু তলত যিটো মই আপোনাক মাৰ্ক কৰি দেখুৱাইছোঁ তাত অট'মেটিকেলি আপুনি টাচ কৰাৰ লগে লগে অসমীয়া নিজে আহি যাব। কথাটো ভালদৰে মন কৰিব। একচুৱেলি পূৰা নাম লিখিব নালাগে। মই পূৰা নাম লিখি যিটো মোৰ মিষ্টেক হয়, মই আকৌ ইয়াক ডিক্ৰিজ কৰিম। এয়া চাওক, ইয়াক আপুনি আঁতৰাই দিয়ক, খালি নিজৰ নামটো লিখক। তাৰপাছত আপুনি টাইটেল চাৰনেম বুলি কয় নহয় হিন্দীত, ইয়াত প্ৰথমতে গোবিন্দ লিখিব, তাৰপাছত নিজৰ নামটো লিখি তাৰপাছত ইয়াত আপোনাৰ উপাধি লিখিব, যেনেকৈ চাৰনেম বুলি কয়। তাৰপিছত এইফালে আপুনি ভোটাৰ আই ডি বেক চাইডত থাকে আপোনাৰ ইলেক্ট'ৰেল ৰোল নম্বৰ। মোৰ আছে 93। তাৰপিছত আছে ইয়াৰ পাছত আছে 110। কিন্তু 3rd নম্বৰটো আপুনি স্কিপ কৰিব পাৰে, নিলিখিলেও হ'ব। তাৰপিছত এতিয়া আপুনি কি কৰিব, আপোনাৰ নামটোত ভুল আছে যদি নামটোত ক্লিক কৰক। মোৰ নামতহে ভুল আছে, আৰু মনত ৰাখিব আপুনি ভুল নামটো প্ৰথমত ঢালিব লাগিব। তাৰপিছত নেক্সট ষ্টেপ আহিব শুধৰণি। মই যেনেকৈ নেমত ক্লিক কৰিলোঁ, তাৰপিছত মোৰ নামটো যি ভুল আছে মই তাক ঢালি দিলোঁ। মোৰ নাম হ'ব লাগে, GU আছে, গোবিন্দ হ'ল, একচুৱেলি থাকিব লাগিছিলে গোবিন্দ জি। এইটো মোৰ হ'বলগীয়া নামটো, একচুৱেলি হ'ব লাগিছিলে গোবিন্দ। যিটো আপুনি কাৰেকশ্যন কৰিবলগীয়া আছে তাক আপুনি বৰ্তমান তাক ঢালি দিয়ক। বৰ্তমান যিটো কাৰেণ্টত যিটো আপোনাৰ হ'ব লগা, যিটো শুধৰণি কৰিবলগীয়া আছে, অ'কে, এনেকৈ ঢালি দিয়ক আপুনি। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰক। এইবিলাক নালাগে, কাৰণ আপুনি নিজৰ নামটো শুধৰণিৰ কাৰণে অনলাইন এপ্লাই কৰিব বিচাৰিছে, সেইকাৰণে ইয়াক নিলিখিলেই হ'ব। তাৰপাছত আপুনি স্ক্ৰল ডাউন কৰি এতিয়া কি কৰিব, আপুনি নেক্সট ষ্টেপত যিকোনো এটা প্ৰুফ বিচাৰিব আপোনাৰ যে নামটো ভুল হৈছে আৰু বৰ্তমান যিটো কাৰেণ্ট শুদ্ধ নাম তাৰ প্ৰুফ কি। মই ইয়াত কেমেৰা অপশ্যনত ইয়াত চুজ ফাইলত গৈ
যেনেকৈ চুজ ফাইলত যাব আপুনি তেতিয়া তাত আপোনাৰ ঢেৰ চাৰি অপশ্যন আহিব মই কেমেৰালৈ গ'লোঁ কেমেৰাত ক্লিক কৰাৰ লগে লগে মই এটা মোৰ নিজৰ পান কাৰ্ডৰ যিটো শুদ্ধ নাম আছিলে তাক মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত ইয়াত এটা প্ৰুফ দিবলগীয়া হয় আপুনিও এটা যিকোনো পেন কাৰ্ড আধাৰ কাৰ্ড যি আপোনাৰ মন যায় যি হেণ্ডি তাক আপুনি ক্লিক কৰি কেমেৰাত ক্লিক কৰি পাছত ইয়াক আপলোড কৰি দিলে আপোনাৰ কাম 99% সলভ তাৰপিছত এনেকৈ এটা মেছেজ আহিব আপোনাক পাছত তাৰপিছত এনেকৈ দেখুৱাই দিব আৰু এটা মেছেজো আহিব অ'কে এই মেছেজটো আপুনি ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে আপুনি লিখি ল'ব পাৰে যেনেকৈ উইল বি ব্লা 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 ছামথিং ৰিটেন ইন হিয়াৰ এনেকৈ আপুনি নম্বৰটো সেইটো বহুত ইম্পৰ্টেণ্ট নম্বৰ হয় ভৱিষ্যতে ৰেফাৰেঞ্চৰ কাৰণে আপোনাক খুজিব পাৰে বা দৰকাৰ হ'ব পাৰে গতিকে এই নম্বৰ আপুনি প্লিজ ভালদৰে নোট কৰি লিখি ল'ব এনেকৈ আপোনাৰ নামটো নিজে আপুনি মোবাইলত ভোটাৰ আই ডিত শুধৰাব পাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে ধ্যান কৰি চাব নহ'লে কিছুমান কথা যে থাকি যাবও পাৰে পাছত আপুনি যদি ইয়াত আপোনাৰ ৰেফাৰেঞ্চ নম্বৰ ইয়াত ঢালি দিয়ে তেতিয়া আপোনাৰ গোটেইবিলাক ডিটেইলছ আহি যাব নেম আপুনি চেঞ্জ কৰিব বিচাৰিছিলে গতিকে শুধৰাব বিচাৰিছিলে ইয়াত আহি গ'ল অ'কে এনেকৈ ইণ্টাৰফেচত আপোনাক দেখুৱাই দিব পাছত আপোনাৰ কামটো ইজি হৈ যাব আপুনি ঘৰত বহিয়ে কৰিব পাৰে নিজৰ এণ্ড্ৰইড ফোনত যদি কিবা কাৰণত কিবা আপুনি নোৱাৰে বা কিবা অকণমান অসুবিধা হয় ইটো সিটো বুজিব পৰা নাই ভালদৰে কাৰণ এইটো মোবাইলত বনোৱা ভিডিঅ' হয় অকণমান এতিয়া আপুনি নিশ্চয় তলত কমেণ্ট কৰিব আৰু লাইক কৰিব মোৰ ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং